এইটো উঠিলে নিজে উঠি আহিলে দেই। নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। গাঁৱৰ প্ৰায় মানুহৰ আগফালে বা পিছফালে এনেদৰে এখন হেন্দালি আছেই নহয় জানো। এয়া আমাৰ হেন্দালিখনত একেলগে কোমোৰা আৰু ৰঙালাও বগাইছিল। এতিয়া দুটামানহে আছেগৈ। সেয়ে এই হেন্দালিখন আঁতৰাই এই ঠাইত শাকৰ তলি উলিয়াব খুজিছে। সঁচাকৈ বাৰীৰ পৰা পাচলি ছিঙি আনি ৰান্ধি খাই কিবা এটা আনন্দ পোৱা যায়। আৰু দেউতাক পানীও দিছা নেকি? এই বছৰ আমাৰ বাৰীত আগৰ তুলনাতকৈ যথেষ্ট পাচলি হৈছে। মানে আগৰ দৰে বজাৰৰ পৰা ইমান বেছি পাচলি কিনিব লগা হোৱা নাই। এনেদৰে যদি কৰিব পাৰে তেতিয়াহ'লে বজাৰত অলপ হ'লেও মূল্য বৃদ্ধি হ্ৰাস পাব। তুমি ধৰি থাকা এনে নাও ধৰি থাকা। তুমি মোক ডাঙৰ হ'লে হাত কাটি দিবানে? দিবানে? কাটিম কোৱা, কাটি দিম কোৱা। এয়া আমাৰ শুনু আৰু মই আজি কোমোৰা ৰাতিৰ সাঁজৰ বাবে কাটি ল'লোঁ। শুনু আহা। শুনু আহিছা। ভিডিঅ'টোৰ যোগেদি ক'ব বিচাৰিছোঁ যে যিসকলৰ খেতিৰ বাবে উপযুক্ত খালী ঠাই আছে তেওঁলোকে সময় সুবিধা মিলাই কম খৰচত হোৱা পাচলি যেনে কোমোৰা, ৰঙালাও, তিয়ঁহ, কুন্দুলি, অমিতা, বেঙেনা, জলকীয়া, আদা আদি পাচলিবোৰ ঘৰতে ৰুই ল'ব লাগে। বাকী তেল, নিমখ আৰু অন্যান্যবোৰতো কিনিবই লাগিব। এনেদৰে পাচলিৰ খেতি কৰিলে বজাৰত পাচলিৰ মূল্যবৃদ্ধি অলপ হ'লেও হ্ৰাস পাব নহয় জানো। আহিছানে? মোৰ হাতখনত এয়া হেৰি আঠা লাগি আছে, আহা। তুমি নিজে উঠি আহা। অমিতা কাটিছোঁ, ৰঙালাও কাটিছোঁ, চোৱাহি। চৰকাৰ বা পাচলিৰ ব্যৱসায়ীসকলক দুখী লাভ আছে জানো? সকলোৱে নিজৰ বাবেই কাম কৰি আছে, সেয়ে আমিও নিজৰ বাবেই কৰিব লাগিব। অলপ বেছিকৈ কোৱা যেন লাগিছে নহয় জানো। এনেকুৱা নহয় যে আমি ঘৰৰে পাচলি খাই আছোঁ বা খাই থাকিম, কিনিও খাব লাগিব নহয় জানো। মই কৰা অনুভৱৰ কথাটোহে প্ৰকাশ কৰিছোঁ আপোনালোকৰ আগত। আহিলা নি? উঠিলা নি? চাওঁ। এইটো উঠিলে নিজে উঠি আহিলে দেই। কুলু কুলু কৈ দিয়া। চফা হৈছেনে? আমাৰ ভাৰ্গৱে বিস্কুট গুড় খালে, তাৰপাছত বেবীৰ লগত আকৌ মুখ ধুইছে। কুলু কুলু কৈ দিয়া নে খাইছাহে? চাওঁ। তোমাৰ হ'ল? ভাৰ্গৱ হ'ল নে চাওঁ? আহা। শুনু হ'ল যদি আহা। হ'ল হ'ল হ'ল, হ'ব ইমান নালাগে। ব'লা পানী দিম ব'লা। মোৰ ভিডিঅ' চাই থকা সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো চাই শেষত কেনে লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগে লাইক এটা কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ দেই।
আজিৰ ভিডিঅ'টো ইমানেই। সকলোৱে ভালে থাকক, কুশলে থাকক। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই।